হেল্ল' মই আহিছোঁ দৰ্জা খোলা হাই হেপী এনিভাৰ্চেৰী আৰে কি হ'ল কিবা এটাতো কোৱা সেনেকৈ চুপচাপ আছা যে কিবা বেয়া পাইছা বেয়াটো পাবাই মই গম পাইছোঁ আজি ইফালে আমাৰ ৰিলেশ্যনশ্বিপৰ 4 years এনিভাৰ্চেৰী আৰু আজিয়ে মই তোমাক লগ কৰিব পৰা নাই সেইবাবে চোৱা দেৰিকৈ হ'লেও তোমাৰ ঘৰ ওলালোহি চৰি দেহা অলপ বিজি আছিলোঁ কামত প্লিজ মাফ কৰি দিয়া চৰি সেনেকৈ চুপচাপ নাথাকিবা না বেয়া লাগে প্লিজ দেহা প্লিজ বুজা না তুমি যদি নুবুজা কোনে বুজিব বাৰু কোৱাচোন আজি মই যি কাম কৰি আছোঁ সকলোতো আমাৰ কাৰণে কৰি আছোঁ আমাৰ ফিউচাৰৰ কাৰণে প্লিজ দেহা বুজা না এষাৰটো মৰমৰ মাত দিয়া আৰু খং নকৰিবা না প্লিজ চৰি দেহা চৰি তোমাক খঙো কৰিব নোৱাৰোঁ ইমান মৰমত বুজোৱা তুমি আই মিছ ইউ বাবু আই ৰিয়েলি মিছ ইউ তুমি আজি মোলৈ এটাও ফোন কৰা নাছিলা সেইবাবে মোৰ বহুত খং উঠিছিল জানা বাট আই লাভ ইউ ছ' মাছ বাবু দেহা আই লাভ ইউ টু আৰু ময়ো তোমাক বহুত মিছ কৰোঁ জানা কিন্তু কামৰ প্ৰেছাৰতে ফোন কৰিব পৰা নাছিলোঁ চৰি অ' দেহা চৰি কিন্তু মই তোমাৰ অবিহনে নোৱাৰোঁ অ' দেহা মই কাম কৰি থাকিলেও তোমাৰ কথাই মনলৈ আহি থাকে যে কি কৰি আছে তাই মোক নিশ্চয় মিছ কৰি আছে হ'বলা কাৰণ ময়ো তাইক মিছ কৰি আছোঁ যে মই তুমি মিছ নকৰিলেও তোমাক মিছ কৰিম আৰু মই যদি কেতিয়াবা নোহোৱা হৈ যাওঁ কি কৰিবা তেতিয়া এইবোৰ কথা নক'বা বাবু মই ভাল নাপাওঁ নকওঁ দিয়া দেহা কিন্তু এটা কথা মই যদি কেতিয়াবা হেৰায়ো যাওঁ তোমাৰ ওচৰলৈ তোমাক চাবলৈ শেষবাৰৰ বাবে হ'লেও আহিম কাৰণ মই তোমাক বহুত ভাল পাওঁ বহুত বাবু এনেকৈ নক'বা তোমাক কেতিয়াও হেৰুৱাব নোখোজো মই হাৰজি গগৈ বাবু ৰ'বা হা ফোন এটা আহিছে বেডৰুমত ফোনটো আছে মোৰ ফোনটো ৰিচিভ কৰোঁগৈ হা অঁ পূবালী ক তই ক'ত আছ মই ঘৰতে আছোঁ আকৌ মা পাপাহঁত আছেনে নাই নহয় মই অকলে আছোঁ কিয় কি হ'লনো কথা এটা আছিল তোক কেনেকৈ কওঁ তাকে ভাবিছোঁ ক আকৌ তই খালি ধৈৰ্য ধৰিবি হা ধৈৰ্য ধৰিব লাগে মানে কি কথানো এনেকুৱা আৰে কচোন ভয় কিয় খুৱাইছ ঠিক আছে শুন ক আকৌ মানে গকুলদাৰ এটা এক্সিডেণ্ট হ'ল এণ্ড হি ইজ ন' মোৰ কি ফাল্টু কথা কৈছ হা সি ইয়াতে আছে ধেমালি কৰিছ ন বাবু চোৱাচোন পূবালী কি কৈ আছে বাবু 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 ক'ত গ'লা বাবু 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 কিন্তু এটা কথা মই যদি কেতিয়াবা হেৰায়ো যাওঁ তোমাৰ ওচৰলৈ তোমাক চাবলৈ শেষবাৰৰ বাবে হ'লেও আহিম কাৰণ মই তোমাক বহুত ভাল পাওঁ বহুত হাৰজি গগৈ